ডিম দিয়াও ডিম দিয়াও ডিম দিয়াও হয় ডিম দিবা দিয়া ডিম দিয়া হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে এতিয়া টাইম হৈছে 10:12 চ' মই উঠিলোঁ চ' বতৰটো বহুত বেয়া মানে গোটেই ৰাতিটো বৰষুণ দি আছে চ' এতিয়া ঘৰখন মই দেখাই দি আছোঁ ঘৰত কি কি কাম থাকে ৰাতিপুৱা চ' এইটো হ'ল মোৰ ৰুম চ' মহৰিটো ওলাই নাই এইটো মাহঁতৰ ৰুম চ' গাইজ এইটো হ'ল কিটচেন এই দেখিছে এয়া বাহিৰত যোৱা ৰাস্তা এইটো এয়া দেখা পাইছে মুৰ্গী এয়া মুৰ্গী আৰু এইফালে চাওক পিছফালে পুৰা জংঘল এয়া চাওক ৱেডাৰটো বঢ়িয়া হৈ আছে অলপ ঠাণ্ডা মামা মানে ৰ'দ অলপ ওলাও হৈ আছে চ' গোটেই ৰাতিটো গাইজ বৰষুণ দিছে এয়া আমাৰ ঘৰৰ পিছফাল এইটো চাওক আৰু এইটোৱে হ'ল মেইন গোহালি এয়া গৰু শুই আছে এতিয়া মায়ে গাখীৰ খীৰাব আপোনালোকক ভিডিঅ'ত দেখা পাব এয়া চাওক আমাৰ 4টা গৰু হয় 1 2 টিকলা 3টা এই 4টা এইটোৰ নাম কেটৰিনা ইয়াক আমি কেটৰিনা বুলি মাতোঁ চ' দেখা পাইছে গোহালি এয়া চিম্পল ব্লগ চ' এইটো হ'ল মুৰ্গী থোৱা ঘৰ ঐ কি খবৰ এইকেইটা মুৰ্গী চাওক টাইপৰ এইটো হ'ল আমাৰ মা এতিয়া গাই খীৰাব যাব চলো দেৰি হৈ গ'ল মোৰ কাম আছে সদায় মোক মায়ে দম দি থাকে বিচনাতে দম দিয়ে মই কৈছোঁ আজি বতৰটো মজা আছে গাহৰি খাবৰ কাৰণে খাব নালাগে বুলি ক'লে গাইজ কি কৰিব গাইজ বাহাত উঠিছে আৰু কণী পাৰিব চাগে চ' ৰাতি এটা কোনোবা কণী পাৰি থৈ দিছে কোনটো পাৰিছে গম নাপাওঁ মাই কোনটো পাৰিছে এয়া দেখা পাইছে পাৰ কণী পাৰ এটা নহয় 2টাকে পাৰ ইয়া খাই আছে ঐ ক'ত গৈছ বোলা চাব পাৰে তামোল গছ এয়া বাহনি বনাবৰ কাৰণে ধুনীয়া এডাল বাহনি হ'ব আজিকালিতো ইউজে নকৰে এইবিলাক বস্তু কিন্তু যোনে গাঁৱত থাকে ইয়াতে তামোল গছৰ পাতেৰে ধুনীয়া বাহনি হয় চ' এডাল মই ভালকৈ থৈ দিওঁ মাক লগা হ'ব এয়া আমাৰ ঘৰৰ ছাইডত দেখা পাইছে বানপানী বৰষুণৰ বানপানী ৰাস্তাটো একদম মানে এইখিনি জেগা আমি পাকা কৰা নাই কিয়নো নেচাৰেল মাটি কৰি ৰাখিছোঁ কিয়নো ইয়াতে মানি প্লেন আছে চ' সেইটোৰ কাৰণে এইখিনি অলপ পাকা কৰা নাই চ' সেইটোৰ কাৰণে পানীটো ক'তো ওলাই যাব নোৱাৰে এইখিনি অলপ ধোৱা আছে আৰু ইয়াতে চাব পাৰে এইখিনি ইয়াতে হাজাৰ বৰষুণ দিলেও কোনো প্ৰব্লেম নাই এইফালে যদি পানী ওলাই গুচি যায় এখন হ'ল গেটখনো বৰষুণত জিকি আছে মানে ইয়াক ৰং দিয়া হোৱা নাই এয়া চাওক তামোল গছ এইফালে চাওক এয়া পাইপেৰে পানী আহি আছে হাতখন ধুই লওঁ এই দেখা পাইছে চিষ্টেম পানী আৰু এয়া গাইজ চেক দিছ আউট মোৰ কিসমত এনেকৈ থাকে বৰষুণত কিয়নো ইয়াতে মানে টিং লগোৱা হোৱা নাই মানে মিস্ত্ৰী মাতিছোঁ সেই মিস্ত্ৰী মানে অহা নাই এতিয়ালৈকে চ' টিংখিনি লগালে গাড়ীখিনি ভালে থাকিলে হয় কিয়নো ইয়াতে বৰষুণৰ ছিজনটো অলপ গ'লেই আৰু চাব গ'লে এয়া বৰষুণতে আছে গোটেই ৰাতি এয়া চাওক এইখন হ'ল মোৰ পুৰণা স্কুটিখন এইডালো লৈ যাওঁ এই গাই খিৰোৱাৰ আগত অলপ মুচি লৈছে গাইটোত দেখোন পুৰা লেতেৰা হৈ আছে মুৰ্গীকেইটা ভিতৰত সোমাই যায় ইয়াতে চান্স লৈয়ে থাকে মানে ঐ ওলা ডিম দিবা
ডিম দিবা ওলালে ডিম দিবা ডিম দিয়া অ' ডিম দিয়া ডিম দিবানে হা ডিম দিবানে আণ্ডা বিৰিয়ানী খাম ডিম দিবানে দিয়া দিয়া ডিম দিয়া এয়া দেখা পাইছে আমাৰ গৰুৱে ক'ত মুতে গৰু চাওক গাইজ কি হ'ল কি হ'ল কি হ'ল কেমেৰা দেখা তই আজি ব্লগত যাবি গম পাইছ ফেমাছ হৈ যাবি আজি ফেমাছ কৰিশ্মা আছিল নে এই নাম কেথৰিনা এয়া চাওক মায়ে গাখীৰ খিৰাই আছে আমাৰ ঘৰত কি কি নাই চব আছে গাইজ ইয়াতে পাৰও পাব এয়া পাৰাৰ ঘৰ পাৰাকেইটা কিন্তু নাই ৰাতিপুৱা খুলি দিলে হয়তো এতিয়া ক'ৰবাত গুচি গ'ল চ' দেখা পাইছে পাৰা থোৱা টাইমত যদি আমি এটা যদি বাহাত কণী নিদিওঁ ন কণী নাপাৰে গাইজ কি স্বভাৱ এইবিলাক কণী দিলেহে কণী পাৰে চ' এই বগীজনীয়ে মানে ইয়াতে বহি আছিলে চ' কণী দিয়া নাই কাৰণে উঠি আহিলে আকৌ চ' ইয়াতে মই কণীটো দি দিলোঁ ইয়াক ধৰি ল'ম ধৰি কেনে তাতে দি দিম এতিয়া গাইজ পাৰে নে নাপাৰে চাওঁ পাৰ পাৰ কণী পাৰ চ' গাইজ এতিয়া গৰুকেইটা দি থৈ আহোঁ পথাৰত চ' পথাৰতো বহুত পানী হৈ গৈছে মানে ঘাঁহ বন নোহোৱাই হৈ গৈছে বৰষুণ ইমানেই বৰষুণ মানে আজিতো গোটেই ৰাতি বৰষুণ দিছে তো গৰুৱে খাব কি যদি পথাৰতে পানী হৈ যায় বানপানী অহা নাই বাৰু তো গেটখন খুলি দিলোঁ এতিয়া গৰুকেইটা লৈ যাওঁ ये गाइस हम लोग का गली है इस गली से हम लोग का गाय गोरू जा रहा है ইয়াৰ পৰা আৰু মই নাযাওঁ কিয়নো বোকা আছে বোকা খজিব মন নাই তো ইয়াৰ পৰা গৰুকেইটা এৰি দিলোঁ এইখন হ'ল পথাৰ এইখনেই হ'ল পথাৰ এই পাহাৰখন দেখিছে কি আল্টিমেট লাগি আছে তো ইয়াৰ পৰা এৰি দিলোঁ গৰুকেইটা যা 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 হৈ তো গৰু গ'ল এতিয়া মই ঘৰত যাওঁ এনেই গাইজ মই বৰষুণ ভালে পাওঁ বৰষুণ আৰু কোনে ভাল নাপায় কিন্তু কণ্টিনিউ যদি ৰেগুলাৰ যদি বৰষুণ দি থাকে ন সেইটো জেগাবিলাক বহুত বেয়া হৈ যায় গাইজ যিমানে বৰষুণ দিব ন বানপানীৰ কোবটো ইমান বাঢ়িব সেইকাৰণে বানপানী আমাক নালাগে বানপানীত বহুত ক্ষতি হয় মানুহবিলাকৰ চ' বৰষুণ নালাগে ফাইনেলি গাইজ মই ঘৰ আহি পাই গ'লোঁ খুলিম হাত ধৰি ধুম চ' গাইজ ফাইনেলি মোৰ যিমানখিনি ঘৰৰ কাম আছিলে কমপ্লিট হৈ গ'ল বাহিৰা কাম চ' মাক অলপ হেল্প কৰি দিলোঁ আপোনালোকেও পাৰিলে অলপমান ঘৰৰ মাহঁতক হেল্প কৰিব পাৰে কিয়নো চাব গ'লে ৰাতিপুৱা উঠাৰ পৰা মাকবিলাকে
ৰেষ্টে নাপায় দিনৰ দিনটো কাম কৰি থাকে দিনৰ দিনটো কাম কৰি থাকে চ' পাৰিলে অলপমান হেল্প কৰি দিব আৰু মৰম পাই যাব কি আছে গৰু নিদিওঁৱে ভাইটিয়ে দিয়ে ভাইটি মানে মৰ্ণিং ডিউটি গ'ল দাদাও নাই দাদাও অফিচ গৈছে চ' মইতো ঘৰত এনেই আছোঁ ভাবিলোঁ মই অলপ হেল্পে কৰি দিওঁ এনেই অনদিনা মই গৰু দিব নাযাওঁ ভাইটিয়ে দিব যায় চ' এতিয়া ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আপোনালোকৰ লগত অলপ এক্টিভ হওঁ চ' মোৰ টেটুটো কেনেকুৱা লাগি আছে গাইজ কমেণ্ট কৰি জনাবচোন ইয়াতে ফাইনেল লুক বাৰু এতিয়ালৈকে দিয়া নাই মানে অলপ ৰেপিং কৰিব আছে তথাপিও আপোনালোকলৈ এটা সৰু চাই এটা ৰিকুৱেষ্ট আছে যোনে যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই চ' গাইজ প্লিজ ফ'ল' কৰি দিব কিয়নো ফ'ল'ৱাৰ্ছ একদমেই কম হৈ আছে চ' ইনষ্টাগ্ৰামৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব চ' প্লিজ ফ'ল' কৰি দিব চেক দিছ আউট মাইকেল জেকচন ৱালতো আছে আৰু ইয়াতো আছে হাতত চাই লওক ত' মই ভগৱান হিচাপে মানো চ' গাইজ দেখা পাইছে মাৰ হাতত মানি এতিয়া মোক দিব মই যাম এতিয়া এটা বস্তু আনিব আৰু আমাৰ মায়ে ন ধুনীয়া নাম গায় চ' গাইজ মাতিবচোন আপোনালোকৰ ঘৰত যদি নাম গাব লাগে মা কিবা এটা কৈ দিয়া শুনা পাইছে এই 500 টকা আৰু নাপাওঁ গাইজ এতিয়া অলপ বৰষুণটো ৰখিছে ত' মায়ে ক'লে বস্তু এটা আনিবৰ কাৰণে পিঁয়াজ নিব দিছিলে তো পিঁয়াজকেইটা বাছি লওঁ নতুন পিঁয়াজ আহিছে তো এখন হাতেদি বাচিব নোৱাৰি ত' ব্লগটো মই ইয়াতে বন্ধ কৰোঁ পিঁয়াজ আনিব গৈছিলোঁ মায়ে পিঁয়াজ আনিব দিছিলে গাইজ যি ঘুগুনি বনাব পিঁয়াজ আনিব দিলে সেউজীয়া মটৰ 1 কেজি 2 কেজি আনিব মই পাহৰি গ'লোঁ নহয় চ' গাইজ বেছি কৰে আৰু অকণমান চ' গাইজ আমাৰ মানে ৱাশ্বিং মেচিন এটা আনিছিলোঁ ত' এইটো চাওক এতিয়ালৈকে ফিটিং কৰা হোৱা নাই মানুহ আজি অহা কথা আছে চ' অনলাইনত অৰ্ডাৰ কৰিছিলে দাদাই ত' পানীৰ কিবা এটা টেপ এটা আনিব যাওঁ ত' স্কুটিখন লওঁ আৰু ওলাই যাওঁ চ' গাইজ এনেকৈ যদি স্কুটি বাহিৰত বৰষুণত জিকি থাকে তো যদি আমি এনেকৈ চাবিটো ঘূৰাই চেল্ফ যদি কৰোঁ যদি চেল্ফত ষ্টাৰ্ট নহয় এটা কাম কৰিব ইয়াতে যে আপোনাৰ হেডলাইটৰ ছুইচটো থাকে এই হেডলাইট ছুইচটো আপোনাৰ অফ কৰি ল'ব তেতিয়া আপোনাৰ বেটেৰী কাট হৈ যায় ন তেতিয়া আপোনাৰ একবাৰতে আপোনাৰ ষ্টাৰ্ট হৈ যায় এই দেখিছে গাইজ একবাৰতে ষ্টাৰ্ট হৈ গ'ল গোটেই ৰাতিটো ভিজি আছিলে কিন্তু যদি আমি হেডলাইটটো অফ নকৰোঁ মানে ষ্টাৰ্ট বন্ধ হৈ যায় ষ্টাৰ্ট নহয় চেল্ফত তো কিকো আছে তো আপোনালোকে এইটো টেকনিক কৰিব পাৰে চাবচোন গাইজ দিছ আউট গাইজ মোৰ লাইফৰ ফাৰ্ষ্ট স্কুটি চ' এতিয়া বলক দোকান ইয়াতে টেপটো আছেনে সুধি লওঁ ফাইনেলি গাইজ লোৱা হৈ গ'ল এতিয়া ঘৰত লৈ ওলাই যাওঁ দে কমো কিমান আৰু দে চাই গাইজ আৰু বৰষুণ দিবা ধৰিছে ভাবছিলোঁ মই গাড়ীখন লৈ কিনে ওলাই যাম আৰু মানে দিবাই ধৰিছে আৰু দে অলপ কমো ভাই কমো বৰষুণ কমো এই সূৰ্যটো ওলাও হৈ আছে ওলাচোন ওলা সূৰ্য ওলা পূৰা ৰ'দ দে হ'ব ষ্টপ
সো গাইজ ভিডিওটো যদি ইমানলৈকে চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নতুন নতুন চেনেল হয় আপোনালোকৰ সহযোগিতা লাগিব চ' আগলৈকে এনেকৈ ভাল ভাল ভিডিঅ' বনাব চেষ্টা কৰিম চ' আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব তো আজিলৈ ইমানে টাটা বাই